Hi friend, welcome back to my channel Study Point with RD. This video will be very interesting, so do not skip. আজি আমি আলোচনা কৰিম ট্ৰান্সলেচনৰ ওপৰত একেবাৰে অতি সহজে আমি কেনেকৈ ট্ৰান্সলেচন কৰিব পাৰি চাওক। কিন্তু ট্ৰান্সলেচন কৰাৰ আগতে আমি প্ৰথমে টেন্সৰ বিষয়ে পুৰা নলেজ থাকিব লাগিব। যদি টেন্সৰ বিষয়ে পুৰা নলেজ আছে তেতিয়াহ'লে আমি একেবাৰে ট্ৰান্সলেচন অতি সহজভাৱে কৰিব পাৰিম। তেতিয়াহ'লে আহক পলম নকৰি আমি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। আমি ট্ৰিক্সৰ জৰিয়তে ট্ৰান্সলেচন কৰিবলৈ চেষ্টা কৰিম। চাওক, প্ৰথম কুৱেশ্যনটো চাওক। প্ৰথম কুৱেশ্যনটো চাওক, মই কাম কৰি আছোঁ। কাম কৰি আছোঁ। মই কাম কৰি আছোঁ অৰ্থাৎ এইটো কোন টেন্স আছে? এইটো কোন টেন্সত আছে? মই কাম কৰি আছোঁ মানে মই এতিয়া কাম কৰি আছোঁ। এতিয়া কাম কৰি থাকিলে এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউয়াছৰ ফৰ্মেশ্যন কি আছে? যদি ফৰ্মেশ্যন আমি গম পাওঁ তেতিয়াহ'লে আমি একেবাৰে ট্ৰান্সলেশ্যন কৰিব পাৰিম। সব ফৰ্মেশ্যন কি আছে? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ কি আছে? সাবজেক্ট আছে, প্লাছ আছে, এম ইজ আৰ আছে, এম ইজ আৰ আছে, পিছত আছে ভাৰ্ব থাকিব, ভাৰ্বৰ লগত আই এন জি থাকিব, ইয়াৰ পিছত প্লাছ অবজেক্ট থাকিব, অবজেক্ট হৈ গ'ল। এতিয়া আমি ফৰ্মেশ্যন গঠন কৰিছোঁ। এতিয়া আমি ট্ৰান্সলেশ্যনটো ইংৰাজীত কৰিব পাৰিম। চাওক, সাবজেক্ট মই, আই লগত কি হ'ব? এম হ'ব নে ইজ হ'ব নে আৰ হ'ব? আই লগত কি হ'ব? এম। ইয়াৰ পিছত চাওক, কৰি আছোঁ কাৰণ ভাৰ্ব আহিব। হেল্পিং ভাৰ্বৰ পিছত ভাৰ্ব আহিব, প্ৰেজেণ্ট কণ্টিনিউয়াছত ভাৰ্ব আহিব। তেতিয়াহ'লে ভাৰ্ব কৰি আছোঁ বুলি কৈছে, কাম কৰি আছোঁ। কামটো কি হ'ব? দি ৱাৰ্ক, সেইটো লাষ্টত হ'ব। আৰু ইয়াৰ পিছত কৰি আছোঁ যে ভাৰ্ব আছে, ভাৰ্বটো কি হ'ব? যিটো ডুৰ লগত আই এন জি আহিব, ডুইং। পিছত কাম কৰি আছোঁ, দি ৱাৰ্ক হৈ গ'ল। প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স, মই কাম কৰি আছোঁ। ঠিক আছে, নেক্সট চাওক, কুৱেশ্যন নম্বৰ 2, মই ফুটবল খেলোঁ। চাওক, এইটো সাবজেক্ট আছে, এইটো অবজেক্ট, দি আছে আৰু এইটো ভাৰ্ব, মানে উলোটা আছে। এনে ট্ৰান্সলেশ্যনত মানে বস্তুটো উলোটা আছে, কিন্তু আমি এইটো সেটিং কৰিব লাগিব। ঠিক আছে, এইটো সাবজেক্ট, এইটো কি আছে? ফুটবল, যিটো এইটো এটা অবজেক্ট হয়, আৰু এইটো খেলো যে আছে ভাৰ্ব সদায় মাজত থাকে। ঠিক আছে, তেতিয়াহ'লে চাওক, মই ফুটবল খেলোঁ, এইটো কোন টেন্স হয়? এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স। কোনো এটা কাম হোৱা বুজালে, বৰ্তমানে কোনো এটা কাম হোৱা বুজালে সেইটো কি বুলি কয়? প্ৰেজেণ্ট ইনডিফিনিট। মই ফুটবল খেলোঁ, এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি থাকে? প্ৰেজেণ্ট ইনডিফিনিট কি থাকে? সাবজেক্ট থাকে, ভাৰ্ব থাকে আৰু অবজেক্ট থাকে, হয় নহয়? ইয়াতে সাবজেক্ট আছে, ইয়াতে ভাৰ্ব, ইয়াতে অবজেক্ট। তেতিয়াহ'লে আমি সেটিং কৰি বহাব লাগিব। তেতিয়া চাওক, যেনেকৈ আইটো মই, তেতিয়াহ'লে মই ফুটবল খেলোঁ, আই প্লে, ভাৰ্বটো মাজত আহিব। তেতিয়াহ'লে এই যে ভাৰ্ব যে আছে, এইটো খেলোটো কি হয়? প্লে, আই প্লে, পিছত এইটো এইপিনে আহি যাব, ফুটবল। গম পাইছেনে? ইয়াতে বেবিজালি হিচাপে আছে, মই সেইটো ৰূপতে দিছোঁ। ইয়াতে সাবজেক্ট যেনেকৈ, এইটো অবজেক্ট, এইটো যেনেকৈ খেলোটো, এইটো ভাৰ্ব। ঠিক আছে, প্ৰথমে কি থাকে? এইটো সাবজেক্ট, এইটো ভাৰ্ব আহি গ'ল, আৰু এইটো কি আহি গ'ল? অবজেক্ট। আমি এইটো এনেকৈ সেটিং কৰিব লাগিব। নেক্সট চাওক, মই গাড়ী চলাই আছোঁ। মই গাড়ী চলাই আছোঁ, এইটো কোন টেন্স হয়? মই গাড়ী চলাই আছোঁ মানে কোনো এটা কাম এতিয়া চলি থকা বুজালে আমি কি কৰোঁ? এইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স, হয় নহয়? এতিয়া কোনো এটা কাম চলি আছে বা হৈ আছে, তেতিয়া আমি কি কৰোঁ? প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স। মনত ৰাখিব, মই গাড়ী চলাই আছোঁ মানে মই এতিয়া গাড়ী চলাই আছোঁ, প্ৰেজেণ্ট কণ্টিনিউয়াছ। প্ৰেজেণ্ট মানে বৰ্তমান, এতিয়া, আৰু চলাই আছোঁ কেতিয়া? এতিয়া, কণ্টিনিউয়াছ, প্ৰেজেণ্ট কণ্টিনিউয়াছ। প্ৰেজেণ্ট কণ্টিনিউয়াছ ফৰ্মেশ্যন কি আছিলে? সাবজেক্ট আছে, প্লাছ এম আছে, ইজ আছে,
আর আছে প্লাস ভার্ব আছে আইএনজি আছে আৰু অবজেক্ট আছে হয় নহয় অবজেক্ট চাওক তেতিয়াহ'লে আমি যেতিয়া ফৰ্মেশ্যন গঠন কৰিম আমি ট্ৰান্সলেশ্যন ইজি কৰিব পাৰিম চাওক ফৰ্মেশ্যন যদি ছাবজেক্ট আছে ছাবজেক্টত কি আছে ইয়াতে মই আছে তেতিয়াহ'লে আই হ'ব আৰু আই বহোৱাৰ লগে লগে এই এম ইজ আৰ তিনিটাৰ ভিতৰত কোনটো আহিব সদায় এম আহিব কাৰণ আইৰ লগত এম আহে এম আমি জানো যে এমটো বহোৱাৰ পিছত কি হ'ব প্ৰেজেণ্ট কণ্টিনিউছত ভাৰ্ব লগাব লাগিব ইয়াতে চাওক মই গাড়ী চলাই আছোঁ ঠিক আছে ইয়াতে গাড়ী চলাই আছোঁ তেতিয়াহ'লে ইয়াতে চলোৱাটা কি বুজায় ড্ৰাইভ ড্ৰাইভ ভাৰ্বটো কি হ'ব ড্ৰাইভ হয় নহয় ড্ৰাইভ DRIV ড্ৰাইভ ড্ৰাইভৰ লগত কি হ'ব চলাই আছোঁ যে আইএনজি লগাব লাগিব নহয় আইএনজি ড্ৰাইভিং DRIVING ড্ৰাইভিং কি চলাই আছে কাৰ মানে গাড়ী ড্ৰাইভিং যেনে CAR কাৰ লগাব পাৰোঁ ঠিক আছে আই এম ড্ৰাইভিং এ কাৰ মই গাড়ী চলাই আছোঁ মই এটা গাড়ী চলাই আছোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক তেওঁ গৈ আছে তেওঁ গৈ আছে চাওক একেবাৰে শ্বৰ্ট আগতে বুজিবলৈ চেষ্টা কৰা সৰু সৰু সৰুকেইটা ভালদৰে বুজিবলৈ চেষ্টা কৰা তেতিয়াহ'লে ডাঙৰকেইটা অট'মেটিক পাৰিবা সেইটো কাৰণে টেন্সৰ 12টা যিটো ভাগ আছে 12টা ভাগ একেবাৰে ডিটেইলছভাৱে শিকিবলৈ চেষ্টা কৰিবা বুজিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত ট্ৰান্সলেশ্যন যি আহক কিয় গোটেইখিনি কৰিব পাৰিবা তেওঁ গৈ আছে সেইটো কোন টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ ঠিক আছে তেতিয়াহ'লে ছাবজেক্ট থাকিব এম থাকিব ইজ থাকিব আৰু আৰ থাকিব প্লাছ থাকিব ভাৰ্ব আইএনজি প্লাছ অবজেক্ট থাকিব তেতিয়াহ'লে চাওক তেওঁ ছাবজেক্টটো কি হ'ব হি লগত কি হ'ব এম ইজ আৰৰ ভিতৰত থাৰ্ড পাৰ্চনটো তেতিয়াহ'লে ইজ হ'ব হি ইজ আছে তেওঁ গৈ আছে যোৱাটো কি বুজায় গো আছে বুলি কৈছে যে গৈ আছে কণ্টিনিউৱাছ কোৱাৰ লগে লগে আমি সদায় আইএনজি ব্যৱহাৰ কৰোঁ আইএনজি লাগিব হি ইজ গোয়িং বুজি পাইছেনে কথাটো মোৰ তেওঁ গৈ আছে আগতে চাওক এইটো কোন টেন্সত হয় এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ লগে লগে ফৰ্মেশ্যনটো গঠন কৰক ফৰ্মেশ্যন গঠন কৰাৰ লগে লগে আমি ফৰ্মেশ্যন অনুযায়ী বহাম ছাবজেক্ট তেওঁ হিৰ লগত কি হ'ব এম ইজৰ ভিতৰত ইজ এতিয়া গৈ যোৱাটো কি বুজায় ভাৱটো সদায় গো আহে তেতিয়াহ'লে গৈ আছে মানে কোনো এটা কাম চলি থকা বুজালে সদায় কণ্টিনিউৱাছ হয় নহয় কণ্টিনিউৱাছ চলি থকা বুজালে কণ্টিনিউৱাছত আমি কি ব্যৱহাৰ কৰোঁ আইএনজি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে ভাৰ্বৰ লগত আইএনজি লগাইছোঁ হি ইজ গোয়িং তেওঁ গৈ আছে বুজি পাইছেনে নেক্সট নম্বৰটো চাওক মই কামটো এইমাত্ৰ সমাপ্ত কৰিলোঁ প্ৰথমে আমি চাব লাগিব যে এইটো কোন টেন্সত হয় বা কোন টেন্সত আছে কামটো এইমাত্ৰ সমাপ্ত কৰিলোঁ মানে এতিয়া মই কামটো সমাপ্ত কৰিলোঁ কোনো এটা কাম যেতিয়া এইমাত্ৰ কমপ্লিট হয় বা সমাপ্ত হয় তেতিয়া আমি ইয়াক প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স যদি আমি ফৰ্মেশ্যন গঠন কৰিব পাৰোঁ বা মনত আছে তেতিয়াহ'লে আমি ইজিলি ট্ৰান্সলেশ্যন কৰিব পাৰিম চাওক প্ৰেজেণ্ট পাৰফেক্ট টেন্স ফৰ্মেশ্যন কি আছিলে এটা ছাবজেক্ট আহিব ছাবজেক্টৰ লগত হেভ আৰু হেজ হেল্পিং ভাৰ্ব ইউজ হ'ব হেভ অব্লিক হেজ আহিব ইয়াৰ পিছত কি হ'ব ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ মই PP দিছোঁ তোমালোকে গম পাবা যে এইটো পাষ্ট পাৰ্টিচিপল হয় দেন আহিব অবজেক্ট এটা বহিব অবজেক্ট ঠিক আছে চাওক আমি ফৰ্মেশ্যন একেবাৰে ইজিলি গঠন কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি ট্ৰান্সলেশ্যন কৰিব পাৰিম চাওক
সাবজেক্টত কি আছে মই, তেতিয়াহ'লে লিখিব আই। আইৰ লগত হেভ আৰু হেজ কোনটো বহিব, হেভ বহিব, কাৰণ ফাৰ্ষ্ট পাৰ্চন লগত সদায় হেভ ব্যৱহাৰ হয়, আই হেভ। ইয়াৰ পিছত চাওক এটা পাষ্ট পাৰ্টিচিপল লগাব লাগিব, কাৰণ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সূত্ৰ অনুযায়ী আমি কৰিম। চাওক ফৰ্মেশ্যন অনুযায়ী আহিব, ফৰ্মেশ্যন অনুযায়ী এইটো আমি কৰিব লাগিব। চাওক এতিয়া কি আহিব, পাষ্ট পাৰ্টিচিপল। তেতিয়াহ'লে চাওক পাষ্ট পাৰ্টিচিপল কি হ'ব, ইয়াতে মই কামটো এইমাত্ৰ সমাপ্ত কৰিলোঁ। কৰা যিটো আছে, কৰাটো কি বুজায়, ক্ৰিয়া, যিটো ভাৰ্ব, গম পাইছেনে? ডু, ডিড, ডান, কাৰণ পাৰফেক্ট টেন্স কৈছেতো, প্ৰেজেণ্ট পাৰফেক্ট। প্ৰেজেণ্ট পাৰফেক্ট বুলি কোৱাৰ লগে লগে সদায় পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হয়। তেতিয়াহ'লে ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব, ডান। আই হেভ ডান, ডান, ডান। মনত ৰাখিব কৰিলোঁ কৈছে যে এইটো কথা কৈছোঁ, কাৰণ ভাৰ্বটো ইয়াতে কি আছে, ভাৰ্বটো কি আছে, যেনে ডু, ডুৰ পাষ্ট পাৰ্টিচিপল কি হ'ব, ডান। আই হেভ ডান কি হ'ব, কি কৰিছে, দি ৱাৰ্ক, কাম কৰিছে ন। আই হেভ ডান দ্য ৱাৰ্ক, ৱাৰ্ক। ঠিক আছে, আমি ইমানখিনি গঠন কৰিলোঁ। পিছত এইমাত্ৰ বুজাইছে, এইমাত্ৰ হ'লে জাষ্ট নাও, আই হেভ ডান দ্য ৱাৰ্ক জাষ্ট নাও, জাষ্ট নাও হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। দেখিছেনে, আমি যেতিয়া সূত্ৰটো মনত থাকিব, টেন্সৰ বিষয়ে পুৰা নলেজ থাকিব, ঠিক আছে, 12টা ভাগৰ বিষয়ে যদি যেতিয়া আমাৰ সম্পূৰ্ণ নলেজ থাকিব, তেতিয়াহ'লে যেনে ধৰণৰ ট্ৰান্সলেশ্যন নিদিয়ক কিয় পৰীক্ষাত, আমি একেবাৰে ইজিভাৱে কৰিব পাৰিম। তেতিয়াহ'লে চাওক নেক্সটটো চাওক, তেওঁ এইমাত্ৰ চিঠি লিখিলে, তেওঁ এইমাত্ৰ চিঠি লিখিলে, চিঠি লিখিলে বা চিঠি লিখা এইমাত্ৰ শেষ হ'ল, তেনেকৈ দিব পাৰি আমি। ঠিক আছে, তেওঁ এইমাত্ৰ চিঠি লিখিলে বা তেওঁ এইমাত্ৰ চিঠি লিখা সমাপ্ত হ'ল বা সম্পন্ন কৰিলে। এইটো চাওক, তেওঁ এইমাত্ৰ জাষ্ট নাও, গম পাব এইমাত্ৰ বুলি ক'লে জাষ্ট নাও, কোনো এটা কাম যেতিয়া এতিয়া সম্পন্ন হৈছে, কমপ্লিট হৈছে, শেষ হৈছে, তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্স সদায় কি ব্যৱহাৰ হয়, ছাবজেক্ট ব্যৱহাৰ হ'ব, হেভ হেজ ব্যৱহাৰ হ'ব, পাষ্ট পাৰ্টিচিপল হ'ব, দেন অবজেক্ট ব্যৱহাৰ হ'ব। মনত ৰাখিব, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ফৰ্মেশ্যনত ছাবজেক্ট আহিব, প্লাছ হেভ আহিব, প্লাছ হেজ আহিব, পিছত পাষ্ট পাৰ্টিচিপল আহিব, ইয়াৰ পিছত অবজেক্ট আহিব। আমি ফৰ্মেশ্যনটো ইজিভাৱে গঠন কৰিব পাৰিছোঁ। এতিয়া আমি ট্ৰান্সলেশ্যনো কৰিব পাৰিম। চাওক প্ৰথমে কি লগাব লাগিব, আমি এই ফৰ্মেশ্যন হিচাপে যাম, ছাবজেক্ট লগাব লাগে। ছাবজেক্ট কি আছে ইয়াতে, তেওঁ, তেতিয়াহ'লে সি, গম পাইছেনে, সি, সিৰ লগত কি বহিব, হেজ আহিব, কাৰণ আমি জানো যে থাৰ্ড পাৰ্চনৰ লগত সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেল্পিং ভাৰ্ব হেজ ব্যৱহাৰ হয়। হি হেজ, হি হেজ, হি হেজ। ইয়াৰ পিছত পাষ্ট পাৰ্টিচিপল আহিব, তেতিয়াহ'লে পাষ্ট পাৰ্টিচিপল যে আহিব, এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব। প্ৰথমে ভাৰ্ব ইয়াতে চুজ কৰিব লাগিব। ভাৰ্ব কি আছে ইয়াতে, চাওক ভাৰ্ব কি আছে ইয়াতে, ভাৰ্ব আছে কি, লিখিলো, লিখিলো, ৰাইট মানে লিখা, ৰোট মানে লিখিছিল, ৰিটেন এইটো পাষ্ট পাৰ্টিচিপল, ৰাইট, ৰোট, ৰিটেন, গম পাইছেনে? তেতিয়াহ'লে কি হ'ব, ৰিটেন, হি হেজ ৰিটেন, ডাবল টি এন, ৰিটেন, কি লিখিছে, চিঠি, হি হেজ ৰিটেন এ লেটাৰ, লেটাৰ, তেওঁ চিঠি লিখিছে, হয় না? কেতিয়া লিখিছে, এইমাত্ৰ, জাষ্ট নাও ইউজ কৰিব লাগিব, জাষ্ট নাও, জাষ্ট NOW নাও, তেওঁ এইমাত্ৰ চিঠি লিখা কমপ্লিট কৰিলে। কোনো এটা কাম যেতিয়া এইমাত্ৰ সম্পন্ন হয় বা কমপ্লিট হয়, তেতিয়া আমি কি কৰোঁ, প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। সেইটো সদায় মনত ৰাখিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।